নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি বনাম ঘৰতে খাবলৈ মমো। চাওক কেনেকৈ মমো বনাম। এয়া মই প্ৰথমতে কবিটো কাটি লৈছোঁ। কবিটো কাটি ল'ম ইয়াতে ধুনীয়াকৈ। চাই থাকক আপোনালোকে কেনেকৈ কি কৰিব লাগে মই দেখুৱাই দিম ভালকৈ। ইয়াতে কবিটো কাটি লৈছোঁ। প্ৰথমতে কবিটো এনেকৈ মিহি মিহিকৈ কাটি ল'ব লাগিব। কবিটো এনেকৈ মিহি মিহিকৈ কাটি ল'ব সৰু সৰুকৈ। কাটি হৈ গ'ল, মিহিকৈ কবিখিনি কাটি ল'লোঁ। তাৰপিছত এতিয়া আমি পিঁয়াজটো কাটি লওঁ। এতিয়া অলপ পৰিমাণে আদা দিব লাগিব। আদা কাটি ল'ম। এতিয়া আমি এইখিনি আদা দি দিছোঁ, মিক্স কৰি দিছোঁ অলপ। জলকীয়া 3টামান লৈছোঁ, বেছি নিদিওঁ। ঠিক আছে, জলকীয়াখিনি মিহি মিহিকৈ কাটি লোৱা হ'ল। এতিয়া এই জলকীয়াখিনি দি দিম। তাৰপিছত ইয়াতে এতিয়া আমি ৰিফাইন তেল অলপ দিম। এতিয়া আমি অলপ চয়া চচ ইয়াতে মিলাম। জোখত দিব আৰু বেছি নহয়, মানে চব্জিটো চাই দিব আৰু। মই লাইনৰ বিল দিলোঁ। হয়, তাৰপিছত হেৰিটো ইয়াত চবতে বনাইছোঁ। চবতে বনাইছোঁ। হ'বচোন নুসুধিবা আৰু। আলু বনাইছোঁ। লগতে কাটি দিলোঁ আপোনাৰ কবি, তাৰপিছত পিঁয়াজ, আদা অলপ, তাৰপিছত জলকীয়া দিছোঁ, তাৰপৰা চয়া চচ, আৰু ইয়াতে এতিয়া আমি মিক্স কৰিব লাগিব। নিমখটো দিলোঁ। হৈ গ'ল আৰু এতিয়া চব্জিটো হৈ গ'ল। চব্জিটো হৈ গ'ল মানে হেৰিটো চৰি ক্ষমা কৰিব। এতিয়া ইয়াত আমি মাংসটো মিক্স কৰিবলৈ আছে। ঠিক আছে, মাংসটো কাটি লওঁ পটাপট। লৈ না মাংসটো লৈ না। এতিয়া ইয়াতে আপোনাৰ মাংস দি দিলোঁ। ইয়াত দিছে আপোনাৰ সৰু সৰু পিচ কৰি ইয়াত দি দিছোঁ। টুকুৰা টুকুৰি পিচ কৰি মাংস দি দিলোঁ, চব দি দিলোঁ। আপোনাৰ মছলাটো কবি, পিঁয়াজ, জলকীয়া, আদা, চয়া চচ, আজিনা মটৰ, তাৰপিছত মাংস আৰু নিমখ জোখত আৰু হৈ গ'ল। এইটো আপোনাৰ
চব্জিটো হৈ গ'ল। এতিয়া কুকাৰত পানীটো দি দিলোঁ। পানীটো উতলাই ল'লোঁ। উতলাই লোৱাৰ পিছত আপোনাৰ ইয়াতে মাংস দি দিম। দি দিব। জলকীয়া বেছি নালাগে, দিয়া 2টামান দি দিয়া। জলকীয়া 2টামান হ'ব, বেছি জ্বলা হৈ যাব জলকীয়া। তাৰপিছত অলপ নৰসিংহ পাত, ধনিয়া, সৰু ধনিয়াটো নাই, সৰু ধনিয়াটো হ'লে বেছি ভাল হয়। তাৰপিছত একো নাই, মান ধনিয়া দি দিছোঁ। এতিয়া আমি মান ধনিয়া দি দিব। তাৰপিছত নহৰু গোটাকে দিম নে খুন্দি দিম? নহৰু অলপ হেৰি কৰি দিয়া, থেতালি দিয়া। এতিয়া আপোনালোকে আদা আৰু নহৰু দি দিব। জোখত দিব আৰু যিমান পাৰে। আৰু জালুক? তাৰপিছত এতিয়া জালুকটো দি দিওঁ একেলগতে। ক'বা দেই। দি দিয়া জালুকটো দি দিয়া। 2 চামুচ 3 চামুচ আৰু দিম নে? দি দিয়া, গোটেইখন দি দিয়া। ঠিক আছে, এতিয়া জালুক দি দিলোঁ। মেইন জালুকৰ জালটোৱে চুই দিম আৰু তাৰপিছত আমি এতিয়া ম'ম' সাজটো বনাওঁগৈ বলক। এতিয়া আমি বনাম সাজটো বনাম। এয়া ম'ম' এয়া চব সাজ বনাই হৈ গ'ল। এতিয়া এয়া উঠাই দিম আৰু বহাই দিম ইয়াত। আৰু ম'ম'বিলাক ইয়াতে বহোৱাৰ আগতে ইয়াতে অলপ আপুনি তেল দি ল'ব, কাৰণ পিছত উঠাবলৈ ভাল হ'ব, নহ'বা লাগি ধৰিব, উঠাবলৈ বহুত কষ্ট হ'ব। চ' ইয়াতে আমি তেল অলপ দি মেলি হেৰি কৰি দিলোঁ। আৰু চুপটো মানে কি হ'ল, চুপটো আমি হেৰিত বনাইছোঁ, এই কুকাৰত বনাইছোঁ। কুকাৰত মানে আপোনাৰ 3টা হুইচেল মৰাৰ পিছত নমাই দিব পাৰিব চুপটো। চুপ এতিয়া ৰেডি হৈ আছে। ইয়াতে এতিয়া ম'ম' বহাই দিছোঁ, ঢাকনা লগাই দিম। কাহা গেল ঢাকনা? এতিয়া আপুনি হাই ষ্টিমত দি দিয়ক আৰু হাই ষ্টিমত দি মেলি বহাই দিয়ক। এতিয়া মই এই চাটনি পিচি আছোঁ ইয়াত পটাত। এনেকৈ পিচিছা আকৌ? কি কি দিলা বাৰু চাটনি? এই ঠিক আছে, মান ধনিয়া, নৰসিংহ, জলকীয়া, নহৰু আৰু আছে নকওঁ, সেইটো চাটনি বটলৰ চাটনিটো ক'ব নোৱাৰি। খালেহে তো টেষ্ট লাগিব। এইটো এতিয়া মই খাই দিম। পুৰা জ্বলা দি আছোঁ, অকণমান লগালে হ'ব। তাৰপিছত নিমখ দি দিম জোখত। হিচাপ একদম বঢ়িয়া হিচাপ। নিমখ দিয়াত মানে এক্সপাৰ্ট মই হা, নিমখ জোখত দিওঁ যি নকৰিলে দেখি খাব লাগিছিল। জলকীয়া সবা তেনেকৈ চুই আছোঁ ৰাতিলৈ মোৰ লগ পাব। তাৰপিছত ৰ'বা, এইফালে কি হ'ল? ম'ম' হৈ গ'ল চাগে। য়েছ, ম'ম' হৈ গ'ল, ৰেডি টু ইট। এতিয়া পূৰা খাম আৰু তাতো আৰু কিনো দেখাম। এয়া ম'ম' এনেকৈ বনায়। যদি ভিডিঅ'টো চাই ভাল লাগিল